ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোকে প্ৰীতি আৰু সম্ভাষণ যাচিছোঁ। মৰম আদৰ আশীৰ্বাদ থাকিব কেএমএছ এষ্ট্ৰলজিৰ প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শকলৈ। সঁচাই আপোনালোকৰ আদৰ মৰম আশীৰ্বাদে আমাক আকৃষ্ট কৰিছে আৰু আমি আপোনালোকক সময়ে সময়ে ভিডিঅ' যোগেৰে বিভিন্ন ধৰণৰ জ্যোতিষ গণনাৰ তথ্যসমূহ আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। হিন্দু সনাতন ধৰ্মৰ ধৰ্মাৱলম্বী লোকসকল সকলোৰে প্ৰত্যেকটো বিষয়ৰ ওপৰত আমি আলোকপাত কৰিব বিচাৰোঁ, আলোচনা কৰিব বিচাৰোঁ আৰু জ্যোতিষশাস্ত্ৰৰ বিভিন্ন নিয়মৰ ওপৰত আমি ব্যাখ্যা আগবঢ়াব বিচাৰোঁ। আপোনালোকৰ সৈতে মত বিনিময় কৰিব বিচাৰোঁ আৰু আমাৰ লগতে আপোনালোকৰো যাতে সৰ্বতোপ্ৰকাৰে জ্যোতিষশাস্ত্ৰৰ বিভিন্ন ধৰণৰ গ্ৰহৰ গোচৰৰ ফলত সুবিধা অসুবিধাৰ লগতে কি ধৰণে কোন গ্ৰহৰ ফলাফল পোৱা যায় চৰ্চা কৰিলে জ্ঞান বাঢ়ে। গতিকে আমি চৰ্চা কৰাৰ লগতে আমাৰ নিজৰ চৰ্চাৰ শক্তিৰ দ্বাৰা বিভিন্ন ধৰণৰ কথা আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ আৰু প্ৰত্যেকটো কথা কৈ থাকিলে বা যিসমূহ জ্যোতিষৰ জ্ঞান এই জ্ঞানসমূহ চৰ্চা হৈ থাকে। ইয়াৰ বাবে আমি ভিডিঅ'সমূহ আপোনালোকৰ ওচৰত আপলোড কৰিবলৈ চেষ্টা কৰোঁ। ইয়াৰ লগে লগে আমি আপোনালোকক জনাব বিচাৰিছোঁ আজি বিশেষভাৱে টকা বা ধন অৰ্থৰ লাভৰ যুগ দেখা গৈছে। বিবাহৰ যুগ আৰম্ভণি হৈছে কেইটামান ৰাশিৰ ওপৰত। আমি আপোনালোকক প্ৰকৃত সত্য বা জ্যোতিষ গণনা অনুযায়ী যিটো ফলাফল আহে তাকেই দিব বিচাৰোঁ। ভগৱানক কি ধৰণে লগ পোৱা যায়, ৰাতিৰ ভিতৰত টোপনিত সপোন দেখিলে কি ধৰণে ৰাতিপুৱাই কৰোৰপতি হয়, ইয়াৰ বিষয়ে এনেধৰণৰ ভিডিঅ' আমি আপোনালোকক জনাব নিবিচাৰোঁ, যাৰ বাবে আমাৰ ভিডিঅ'সমূহ যথেষ্ট লোকে বৰ পায়। আৰু আমি জনাব বিচাৰোঁ এইকাৰণে আমি প্ৰত্যেকটো তথ্যৰ ওপৰত বিতংভাৱে বিশ্লেষণ দিব বিচাৰোঁ যাতে কোনো ধৰণৰ তথ্য ৰৈ নাযায়। অনুৰোধ জনাইছোঁ যিসকলে আমাৰ ভিডিঅ'সমূহ বিভিন্ন ধৰণৰ ঋণাত্মকভাৱে কমেণ্ট কৰিবলৈ লৈছে তেওঁলোকক অনুৰোধ জনাইছোঁ আপোনালোকে ভিডিঅ'সমূহ অনুগ্ৰহ কৰি নাচাব, কাৰণ হিন্দু সনাতন ধৰ্মৰ ওপৰত বিশ্বাসী লোকসকলৰ বাবেহে আমি ভিডিঅ'সমূহ প্ৰস্তুত কৰিছোঁ আৰু হিন্দু সনাতন ধৰ্মত যিসকলে বিশ্বাস ৰাখে, হিন্দু সনাতন ধৰ্মী যিসকল ব্যক্তি তেওঁলোকৰ বাবে এই বিশেষ ৰাশিফল। ইয়াৰ বাহিৰে আপোনালোক জনাব বিচাৰিছোঁ বিভিন্ন ধৰণৰ আপোনালোকে কমেণ্ট নকৰিব, প্ৰয়োজন হ'লে ভিডিঅ'ৰ পৰা আঁতৰি যাব। মই আপোনালোকক জোৰ কৰি এই ভিডিঅ'সমূহ চাওক বুলি মই কৈ থকা নাই। গতিকে প্ৰয়োজনত চাব, ভাল পাইছে চাব আৰু প্ৰয়োজন নহ'লে নাচাব। বিভিন্ন ধৰণৰ কমেণ্ট, বেয়া কমেণ্ট নকৰিব, কাৰণ আমাৰ কষ্ট হয় যথেষ্ট ভিডিঅ'সমূহ বনোৱাৰ ক্ষেত্ৰত। আৰু আমি ভুৱা চালি বা বিভিন্ন আংবাং বিভিন্ন কথা বা নোহোৱা কথা কৈ ভিডিঅ'সমূহ বনাবলৈ চেষ্টা নকৰোঁ, এতিয়ালৈকে কৰা নাই। প্ৰত্যেকটো তথ্য আমি শুদ্ধভাৱে দিব বিচাৰোঁ আৰু যদি আপোনালোকে প্ৰকৃততে ভুল তথ্য পাইছে তেনেহ'লে তথ্য সহকাৰে আমাক জনাওক। তেতিয়া হয়তো আমি বিশ্বাস কৰিম যে আমাৰ ভিডিঅ' ভুল তথ্য গৈছে। গতিকে অনুৰোধ জনাইছোঁ এই কেইজন ব্যক্তি যিসকলে ভিডিঅ' আপলোড কৰাৰ লগে লগে বিভিন্ন নিগেটিভ ঋণাত্মক কমেণ্ট কৰে। গতিকে আপোনালোকে তথ্য সহকাৰে, মই আপোনালোকক চেলেঞ্জ দিছোঁ এইকাৰণে আপোনালোকে বিভিন্ন ধৰণৰ নিগেটিভ কমেণ্ট কৰে, মিছা কথা বুলি কয়। গতিকে আপোনালোকে তথ্য সহকাৰে কওক যে মই কোৱা গ্ৰহৰ গোচৰ বা গ্ৰহৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত কি ধৰণে প্ৰভাৱ নপৰে বা যি ভুল হৈছে এই তথ্য সহকাৰে আপোনালোকে ক'ব, নহ'লে নক'ব। ধন্যবাদ জনাইছোঁ। জনাব বিচাৰিছোঁ বুধ গ্ৰহৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে আৰু বুধ গ্ৰহৰ পৰিৱৰ্তনৰ ফলত শুভ মংগলময় ফলাফল কোনো ৰাশিয়ে লাভ কৰিছে আৰু শুভ মংগলময় ফলাফল লাভ কৰা ৰাশিকেইটাৰ কথাও এই ভিডিঅ'টোৰ যোগেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কেএমএছ এষ্ট্ৰলজি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। বুধ গ্ৰহ বক্ৰী অৱস্থাত একাধিক গ্ৰহৰ জাতক জাতিকাৰ সুখ সমৃদ্ধিৰ যুগ প্ৰস্তুত হৈছে আৰু যি সুখ সমৃদ্ধি বুলি কোৱা হৈছে অৰ্থৰ পৰিৱৰ্তন হ'ব, সম্পত্তি আপোনালোকে লাভ কৰিব পাৰিব। বিবাহৰ যুগ আৰম্ভণি হৈছে কোনো ৰাশিৰ। বৈদিক জ্যোতিষশাস্ত্ৰ অনুযায়ী একাধিক ৰাশিৰ জাতক জাতিকাসকলে সুখ
বা সমৃদ্ধি তেওঁলোকৰ আহিব বুলি কোৱা হৈছে বিশেষ কৃপা লাভ কৰিব বুধ গ্ৰহৰ অহা সময়খিনিত এতিয়াৰ পৰা অহা প্ৰায় অক্টোবৰ মাহলৈকে আপোনালোকৰ শুভ ফল আছে ব্যৱসায়ৰ ক্ষেত্ৰত বিস্তাৰ কৰিব পাৰিব যিসকলে ব্যৱসায়ৰ ক্ষেত্ৰত অংশীদাৰী ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবেও অগ্ৰগতিৰ যুগ দেখা গৈছে অহা সময়খিনি অক্টোবৰ মাহলৈকে এতিয়াৰ পৰা আপোনালোকৰ শুভ মংগলময় ফলাফল আছে জনাব বিচাৰিছো আপোনালোকৰ অত্যন্ত লাভ আহিব সমৃদ্ধি আহিব আৰু এইখিনি সময়ত যান বাহন ক্ৰয়ৰ লগতে স্থায়ী সম্পদ ক্ৰয়ৰ বাবে শুভ যুগ প্ৰস্তুত হৈছে প্ৰথম সৌভাগ্যৱান ৰাশি হিচাপে বিবেচনা কৰা হৈছে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল আহিছে চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ আছে কেৰিয়াৰত উন্নতিৰ যুগ আছে ব্যক্তিত্ব আপোনালোকৰ বাঢ়িব বুলি কোৱা হৈছে সফলতা আহিব বিভিন্ন ধৰণৰ প্ৰকল্প বা নতুন কৰ্মত আপোনালোকে সফলতা পাব কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতিৰ ৰাস্তা দেখা গৈছে আৰু অবিবাহিত লোকসকলৰ বিবাহৰ যিসকলৰ বয়স হৈছে অবিবাহিত হৈ আছে তেওঁলোকৰ বাবেও সুপ্ৰস্তাৱ আপোনালোকে লাভ কৰিব পাৰিব বিবাহৰ যুগ আপোনালোকৰ আৰম্ভণি হৈছে বুলি কোৱা হৈছে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ধন লাভৰ যুগ আছে আৰু বিশেষভাৱে অৰ্থনৈতিক উন্নতিৰ যুগ লৈ আহিছে বুলি কোৱা হৈছে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আমি আহিছো এবাৰ দ্বিতীয় সৌভাগ্যৱান ৰাশিলৈ দ্বিতীয় সৌভাগ্যৱান ৰাশি হৈছে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বুধ গ্ৰহৰ কৃপাৰ দৃষ্টিত সন্তান সম্পৰ্কীয় সুখবৰ লাভ কৰিব পাৰিব মেষ ৰাশিৰ জাতক জাতিকাসকলে যিসকলৰ বিবাহৰ বয়স হৈছে বা বিবাহৰ উপযুক্ত বয়স হোৱাৰ পিছতো আপোনালোকে ইতিমধ্যে বা এতিয়ালৈকে আপোনালোকৰ কোনো ধৰণৰ পাত্ৰ পাত্ৰীৰ বিচাৰ হোৱা নাছিল বা আপোনালোকে সু সম্পৰ্কৰ বাবে পাত্ৰ পাত্ৰীৰ খবৰ পোৱা নাছিল এই সময়ত এতিয়াৰ পৰা অক্টোবৰ মাহ পৰ্যন্ত আপোনালোকৰ সু সম্পৰ্কৰ বাবে ভাল খবৰ আপোনালোকে লাভ কৰিব পাৰিব ব্যক্তিগত জীৱনত সমস্যাৰ পৰা মুক্তি পাব আৰু প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত বিপুল সফলতা আপোনালোকে লাভ কৰিব পাৰিব অৰ্থনৈতিক উন্নতি নিশ্চিত ব্যৱসায়ত উন্নতি নিশ্চিত বুলি কোৱা হৈছে ধনু ৰাশি হৈছে তৃতীয় সৌভাগ্যৱান ৰাশি ধনু ৰাশিৰ জাতক জাতিকাসকলে ভাগ্যৰ সহযোগিতা লাভ কৰিব পাৰিব বিবাহৰ পাত্ৰ পাত্ৰী আপোনালোকে যদি বিবাহৰ পাত্ৰ পাত্ৰী বিচাৰি আছে বিবাহৰ পাত্ৰ পাত্ৰীৰ সুখবৰ লাভ কৰিব পাৰিব ৰৈ থকা কৰ্ম দীঘলীয়া ৰৈ থকা আপোনালোকৰ কৰ্ম সম্পন্ন হ'ব বুলি কোৱা হৈছে আৰু ছেপ্টেম্বৰ মাহত যি বক্ৰী অৱস্থাত বুধ গ্ৰহৰ শুভ প্ৰভাৱ আপোনালোকে লাভ কৰিব পাৰিব আৰু এতিয়াৰ পৰা অক্টোবৰ মাহ পৰ্যন্ত আপোনালোকৰ শুভ মংগলময় ফলাফল আছে বুলি কোৱা হৈছে ধন্যবাদ জনাইছো প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক প্ৰত্যেকজন ব্যক্তিৰ শুভ মংগলময় ফলাফল হওক আৰু আপোনালোকৰ প্ৰত্যেকটো দিন প্ৰত্যেকটো ক্ষণ শুভ মংগলময় হওক আৰু আপোনালোকৰ সৰ্বত্ৰোপকাৰী উন্নতি সমৃদ্ধি হওক ইয়াৰ কামনা ৰাখিছো কেএমএছ এষ্ট্ৰলজি এনেকুৱা এটা চেনেল যিটো চেনেলৰ জৰিয়তে আপোনালোকে প্ৰত্যেক সপ্তাহ প্ৰত্যেক মাহ আৰু বাৰ্ষিক ৰাশিফল চাব পাৰিব ধন্যবাদ জনাইছো আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব যদি বিচাৰে কোন গ্ৰহৰত্ন ধাৰণ কৰিলে আপোনাৰ শুভ ফল আহিব ইয়াৰ বিষয়ে জানিব বিচাৰিলে আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব ডেছক্ৰিপশ্যনত সবিশেষ দিয়া আছে নিশ্চয়কৈ চাই ল'ব ধন্যবাদ